वेलकाम बैक टू माय यूट्यूब चैनल आर्मी साहब बंधुगल परवर्ती भिडिओ निचिनाक मैं आसाम पुलिसर विभिन्न धৰণৰ टेक्निक टिप्स दिছিলোঁ परवर्ती भिडिओत गतिके সেই উপলক্ষে মই বন্ধুগল আগতো এটা লং জাম্পৰ চূড়ান্ত টেকনিক কৈছিলোঁ কিন্তু দুৰ্ভাগ্যবশতঃ ভিডিঅ'টোত কপিৰাইট লাগিছিলে এটা সং ইউজ কৰিছিলোঁ গতিকে তাৰ সাউণ্ডটো বন্ধুগল নোহোৱা হৈ গৈছে তাৰ ফলত বিভিন্ন ব্যক্তিয়ে কমেন্ট কৰিছে বেয়াও কমেন্ট কৰিছে ভালো কমেন্ট কৰিছে যি কি নহওক সেই উপলক্ষে মই আসাম পুলিসৰ ইন্টাৰভিউ যেতিকে আহি গ'ল এডমিট দিলেক নতুনকৈ গতিকে সেই উপলক্ষে মই আপোনালোকৰ সহায়ৰ উদ্দেশ্যে আপোনালোকৰ যাতে সহায় হয় সেই উপলক্ষে বন্ধুগল মই আপোনালোকৰ বাবে লং জাম্পৰ চূড়ান্ত টেকনিক লৈ আহিছোঁ গতিকে ভিডিঅ'টো অৱশ্যে শেষলৈকে চাব গতিকে বন্ধুগল পৰৱৰ্তী সময়ত আপোনালোকে বহুত মানে আমাক ৰেছপন্স কৰিছে আমাৰ ভিডিঅ'বোৰ চাইছে গতিকে তাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ গতিকে আজল লং জাম্পৰ টেকনিকটো আপোনালোকে ফলো কৰিব গতিকে আপোনালোকৰ উপকাৰিতা হ'ব কিয়নো বন্ধুগল আপোনালোকৰ উদ্দেশ্যে মই ভিডিঅ'টো লৈ আহিছোঁ গতিকে লং জাম্প দুটো বন্ধুগল ভিডিঅ'টো অলপ লম্বা হ'ব কিয়নো বন্ধুগল প্ৰথমতে মই আপোনালোকক লং জাম্পৰ চূড়ান্ত লুকাই থকা কেইটামান এক্সাৰচাইজ কম এক্সাৰচাইজ কৰিলেহে বন্ধুগল আপোনালোকে লং জাম্প মাৰিব পাৰিব তাৰপিছত বন্ধুগল আপোনালোকক কম কেনেকৈ লং জাম্প মাৰিব পাৰিব বুজি পাইছে গতিকে অৱশ্যে ভিডিঅ'টো শেষলৈকে চাব বন্ধুগল কিয়নো বন্ধুগল ভিডিঅ'টো অলপ লম্বা হ'ব আপোনালোকে বিৰক্তি নিমত নকৰিব শেষলৈকে চাব কিয়নো আপোনালোকে পাছ কৰাটো আপোনালোকে এক্সিলেণ্ট মাৰাটোৱে মই বিচাৰোঁ গতিকে বন্ধুগল এটা সৰু ৰিকুৱেষ্ট কৰিছোঁ ভিডিঅ'টো আৰম্ভ কৰাৰ কাৰণে যদি আমাৰ চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰা নাই ৰঙা কালাৰ ছাবস্ক্ৰাইব বটনটো টিপি কিনে ছাবস্ক্ৰাইব কৰি দিব আৰু যদি ভিডিঅ'টো উপযোগী বুলি ভাবে এটা লাইক কৰি দিব আৰু যদি উপযোগী বুলি ভাবে চেনেলটো অৱশ্যে ছাবস্ক্ৰাইব কৰি দিব তেতিয়াহ'লে ভিডিঅ'টো আমি আৰম্ভ কৰোঁ বন্ধুগল ভিডিঅ'টো আমি আৰম্ভ কৰিবলৈ লৈছোঁ বন্ধুগল আপোনালোকক ষ্টেপ বাই ষ্টেপ মই এক্সাৰচাইজবোৰ দেখুৱাই দিম মাত্ৰ কেইটামান এক্সাৰচাইজ দেখাম যিকেইটা এক্সাৰচাইজ অতি গুৰুত্বপূৰ্ণ বহুত গুৰুত্বপূৰ্ণ গতিকে ষ্টেপ বাই ষ্টেপ আপোনালোকক দেখুৱাম পোনপ্ৰথমে কোনটো এক্সাৰচাইজ কৰিব লাগিব কি কৰিব গতিকে ভিডিঅ'টো অৱশ্যে শেষলৈকে চাব লাষ্টত মই আপোনালোকক দেখুৱাম যে লং জাম্পৰ ভিতৰত চূড়ান্ত টেকনিক লুকাই থকা টেকনিককেইটা যি টেকনিক ফ'ল' কৰিলে আপোনালোকে ছাকচেছ হ'ব গতিকে ভিডিঅ'টো আৰম্ভ কৰি দিওঁ লং এক্সাৰচাইজ দেখুৱাই দিওঁ প্ৰথম এক্সাৰচাইজটো আপোনালোকে ৰানিং কৰি কিনে হৰ্চ জাম্পিং মানে ঘোঁৰাৰ জাম্প বুলি কোৱা হয় এইটোক ভৰিখন এটা দাঙিব লাগিব মানে যিমান পাৰে আৰু মানে আপুনি পূৰা চিধা হৈ থাকিব লাগিব চিধা ইমোশ্যন আৰু হাতখন এনেকৈ দাঙিব লাগিব চকু মই এতিয়া আপোনালোকক দেখুৱাই দিছোঁ কেনেকৈ কৰিব লাগে এনেকৈ আপোনালোকে যিমান টাইম পাৰে আপোনালোকে এনেকৈ জাম্পিং কৰিব জাম্পিং কৰিলে কি হ'ব জানে না এইটো এক্সাৰচাইজ কৰিলে বন্ধুসকল আপোনালোকৰ কি হ'ব জানে তাৰমানে আপোনালোকে যেতিয়া জাম্প কৰিব তেতিয়া আপোনালোকে এই ছিষ্টেমত ওপৰত যাব পাৰিব ওপৰত গতিকে ছেকেণ্ড এক্সাৰচাইজটো মই আপোনালোকক দেখুৱাই দি আছোঁ এক্সাৰচাইজটো মই আপোনালোকক ক'ম সেইটোতো গুৰুত্বপূৰ্ণ গোটেইকেইটা এক্সাৰচাইজে গুৰুত্বপূৰ্ণ মই যি ক'ম আপোনালোকে সেইটো যদি ফ'ল' কৰে আপোনাৰ ছাকচেছ হ'ব 2 নম্বৰ এক্সাৰচাইজটো আপোনালোকে চাই লওক পোনপ্ৰথমে হাত দুখন পুছ আপ মাৰাৰ নিচিনাকৈ হাত দুখন এনেকৈ ৰাখিব এইটো এনেকৈ দিব পোনপ্ৰথমে আপোনালোকে যিমান টাইম পাৰে সিমান টাইম মাৰিব মই দেখুৱাই দিছোঁ পোনপ্ৰথমে আপোনালোকক আৰু ওপৰত দেখি চাব আৰু পূৰা এটা শক্তিকে আনিব হোৱাৰ পিছত বন্ধুসকল আপোনালোকে কি কৰিব তেনেকুৱাকৈ থাকিব তেতিয়া আপোনালোকে ভৰিখন পিছফালে দিব পিছফালে চাব এনেকৈ বন্ধুসকল আপোনালোকে যিমান পাৰে সিমান মাৰি থাকিব বুজি পাইছে যেতিয়ালৈকে আপোনালোকৰ কষ্ট নালাগে ভাগৰ নালাগে ঘাম ফাটি নাযায় তেতিয়ালৈকে মাৰি থাকিব আপোনালোকে লং জাম্পত এক্সিলেণ্ট মাৰিবলৈ বা কোৱালিফাই হ'বলৈ ৰক জাম্প আৰু ফ্ৰক জাম্প দুয়োটাৰে প্ৰেক্টিছ কৰিব লাগিব 10 মিনিট মানে যিমান টাইম পাৰে আপোনাৰ যিমান টাইমে মানে ভাগৰ নালাগে তেতিয়ালৈকে মাৰি থাকিব লাগিব ৰক জাম্প হৈছে বন্ধুসকল এইটো পোনপ্ৰথমে আপোনালোকে ইমোশ্যন ল'ব ষ্টেপ ল'ব বা ইমোশ্যনো ল'ব পাৰে লৈ কিনে
যিমান টাইম পাৰে মাৰিব তাৰপিছত আপোনালোকে ফ্ৰক জাম্প মাৰিব লাগিব ফ্ৰক জাম্পটো এইবচোন বহি ল'ব বহি কিনে যিমান টাইম পাৰে মাৰি থাকিব যেতিয়ালৈকে আপোনালোকে ঘাম নাফাটে অসমীয়াত বন্ধুসকল ফ্ৰক জাম্পটোক বন্ধুসকল ভেকুলী জাম্প বুলি কয় থলুৱা ভাষাত বুজি পাইছে বন্ধুসকল এই পৃথিৱীত বহুত পৰিমাণে এক্সাৰচাইজ আছে কিছুমান এক্সাৰচাইজে কিবা কাম কৰে কিছুমান এক্সাৰচাইজে কিবা কাম কৰে গতিকে মই যিকেইটা এক্সাৰচাইজ আপোনালোকক দেখুৱাইছোঁ বন্ধুসকল এইকেইটা এক্সাৰচাইজে লং জাম্পত হেল্প কৰে গতিকে আশা কৰোঁ আপোনালোকে এক্সাৰচাইজকেইটা ফ'ল' কৰিব এতিয়া এক্সাৰচাইজকেইটা আপোনালোকে কৰি আছে এতিয়া লং জাম্প মাৰিবলৈ কেনেকুৱা ধৰণৰ টেকনিক ফ'ল' কৰিব লাগিব যিটো টেকনিক ফ'ল' কৰিলে আপোনালোকে ছাকচেছ হ'ব বুজি পাইছে গতিকে এতিয়া মই আপোনালোকক লং জাম্প মাৰোঁতে মানে কেনে ধৰণৰ সূত্ৰ প্ৰয়োগ কৰিব লাগিব বা কেনেধৰণে নীতি নিয়ম মানিব লাগিব এইটো মই আপোনালোকক দেখুৱাই দিম বুজি পাইছে গতিকে বন্ধুসকল মই ফিল্ডত যাব পৰা নাই মানে বহুত মানুহ আছে ভিডিঅ' বনালে অসুবিধা হয় সেইকাৰণে ভিডিঅ'বোৰ দিয়া নাই গতিকে মই আপোনালোকক এতিয়া যিহেতুকে লং জাম্পৰ হেৰি নাই ছিষ্টেমটো নাই গতিকে মই এইটো ধৰি লওক চিন এইটো চিন এক্সাম্পল আপোনালোকে লং জাম্প মাৰিলে ইয়াতে খৰচ দি কিনে জাপ পাব লাগিব বুজি পাইছে ইয়াতে খৰচ দি কিনে জাপ পাব লাগিব গতিকে লং জাম্পৰ টেকনিকটো হৈছে বন্ধুসকল আপোনালোকে ধৰক দূৰৰ পৰাই ৰানিং কৰিছে য'ৰ পৰা ধৰক এপাৰা ৰানিং কৰিব আপোনালোকে মই আপোনালোকক দেখুৱাই দি আছোঁ আপোনালোকৰ চকু দুটা যেতিয়া আপোনালোকে ৰানিং কৰিব প্ৰথম টেকনিকটো হৈছে বন্ধুসকল আপোনালোকৰ চকু দুটা ইয়াতে থাকিব লাগিব এইখিনি জেগাত দেখুৱাই দিয়া ইয়াতে থাকিব লাগিব কিয়নো বন্ধুসকল আপোনালোকৰ চকু দুটা ইয়াতে যেতিয়া আপোনালোকে ৰানিং কৰিব তে ৰানিং কৰি দাউৰি আহি আছে প্ৰথম চকুৰ ভৰিখন ইয়াতে পৰিব আপোনালোকৰ তৰিৰ পৰাই আপোনালোকে যেতিয়াই ফ'ল' কৰিব যে মোৰ ভৰি ইয়াতে পৰিব লাগিব ইয়াতে চাব ইয়াতে চাই কিনে যদি জাপটো মাৰিব তেতিয়া আপোনালোকৰ ৰং নহয় কেতিয়াও ৰং নহয় বুজি পাইছে ভৰি চৰি গণাৰ দৰকাৰ নাই ভৰি গণিৰে কেতিয়াও নিমিলে মিষ্টেক হ'ব গতিকে আপোনালোকৰ লক্ষ্য থাকিব লাগিব ডাইৰেক্ট এই চিনৰ এইখিনিত খৰচ দিম মই আৰু যাই পাম তেতিয়া ৰং নহয় বুজি পাইছে আপোনালোকৰ ইয়াতে থাকিব লাগিব ধৰক পৰা ৰানিং কৰিছে আপোনালোকে এনেকৈ দাউৰি ইয়াতে চাব লাগিব এইখিনিত চাই জাপ মাৰিব লাগিব বুজি পাইছে প্ৰথম টেকনিক আপোনাৰ ৰং যদি আপুনি 22 ফুট যাই পেয়ে বা 19 ফুট যাই পেয়ে বা 18 ফুট যাই পেয়ে কিন্তু কাম নহ'ব যদিহে আপোনাৰ চিন খচি মাৰে বা চিন ক্ৰছ কৰি মাৰে বুজি পাইছে অলপো কাম নহ'ব গতিকে আপোনালোকে ৰঙৰ পৰা বাচিবলৈ এইটো টেকনিক ফ'ল' কৰক আপোনালোকৰ চকুটো ইয়াতে নিক্ষেপ কৰক ইয়াতে নিক্ষেপ কৰিলে আপোনাৰ ৰং নহয় আৰু কিছুমান ল'ৰা ছোৱালী আছে বন্ধুসকল লং জাম্প মাৰিব সিহঁতে কি কৰে যোনখিনি জেগাত পৰিব লাগে মানে যোনখিনি জেগাত পৰিব সেইখিনি জেগাত চাই গতিকে আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ যাতে আপোনালোকে ততি নাচাই কিনে আপোনালোকে চিনটোতহে চাই যাতে মোৰ ৰং নহয় আৰু চিনটোত চাই কিনে আপোনালোকে জাম্প যেতিয়াই মাৰি দিব তেতিয়া আপোনালোকে কোনখিনি জেগাত পৰিব তাত চাব যোনখিনি জেগাত চাব আপুনি তাতে যায় আপোনালোকে পৰি যাব বুজি পাইছে গতিকে প্ৰথম এইটোৱে আপোনালোকে মানিব লাগিব ৰঙৰ পৰা কেনেকৈ বচাব পাৰি নিজকে বুজি পাইছে তাৰপিছত টেকনিকটো হৈছে বন্ধুসকল আপোনালোকে ধৰক মানে 50 মিটাৰ দূৰৰ পৰা ৰানিং কৰি আছে বা 60 মিটাৰ দূৰৰ পৰা ৰানিং কৰিছে বিশেষকৈ 60 মিটাৰ দূৰৰ পৰা ৰানিং কৰে গতিকে আপোনালোকে ৰানিং কৰিব 60 মিটাৰ দূৰ এইখিনি 60 মিটাৰ দূৰ এই ৰানিংখিনিক বন্ধুসকল আপোনালোকে তিনিটা ভাগত ভাগ কৰিব বুজি পাইছে তিনিটা ভাগত ভাগ কৰিব লং জাম্পৰ ডিষ্টেঞ্চটো হৈছে 60 মিটাৰ ধৰক 60 মিটাৰ যদি 30 মিটাৰ দূৰৰ পৰা দাউৰে 10 মিটাৰকৈ তিনিটা ভাগ কৰিব আপোনালোকে জাষ্ট এনে বহি কিনে ৰানিং কৰিব যেটো 10 মিটাৰ ধৰক 30 মিটাৰ ভাগ কৰিছে আপুনি 30 মিটাৰ দূৰ 30 মিটাৰ কৰিছে এতিয়া 3 ভাগত ভাগ কৰিব লাগিলে 10 মিটাৰ হ'ল আপোনালোকে এই ডিষ্টেঞ্চটো 3 ভাগত ভাগ কৰিব প্ৰথম ডিষ্টেঞ্চটো আপোনালোকে লাহে ৰানিং কৰিব আপোনালোকে তাৰমানে ষ্টেপটো ল'ব ৰানিং কৰাৰ ষ্টেপ মানে তানে পজিশ্যনটো ল'ব কেনেকৈ ৰানিং কৰিম ডাইৰেক্ট স্লো মোশন মানে ধৰক 50% স্পীড দিব প্ৰথম ভাগটো 3 ভাগ যেতিয়া কৰিছিলে আপুনি প্ৰথম ভাগটো 50% স্পীড দিব মানে আপোনালোকে পজিশ্যন লৈ গনে 50% স্পীড তাৰ পিছৰ ভাগটো যেতিয়া পাব আপোনালোকে ধৰক এটো প্ৰথম ভাগটো এৰিলে সেকেন্ড ভাগটো আপোনালোকে কি কৰিব এই ধৰক 90 স্পীড দিব 90 স্পীড দিব তাৰ পিছত বন্ধুসকল আপোনালোকে কি কৰিব 90 স্পীড মানে স্পীড হল 10% স্পীড কমি গল তাৰ পিছৰ ভাগটো আপোনালোকে কি কৰিব 100 স্পীড মানে 10% বঢ়াই দিব
তেতিয়া চাব আপোনালোকৰ ৰং বোলা বস্তু নহয় আৰু আপোনালোকৰ স্পীডটো গুলি যাব গুলি মানে গুলি বুজি পাইছে 18-19 ফুট 100% চিউৰ যাব আৰু বহুত ল'ৰা ছোৱালীয়ে কি কৰে বন্ধুসকল আপোনালোকে গমে পাইছে বহুত ল'ৰা ছোৱালীয়ে কি কৰে যে হেঁতে কি কৰে প্ৰথম ষ্টাৰ্টিঙতে 100 স্পীড দিয়ে 100 স্পীড পুৰা 100 স্পীড বহুত স্পীড তাৰপিছত বন্ধুসকল স্লো কৰি দিয়ে যেতিয়া আস্তো পাব তেতিয়া আৰু স্লো কৰি দিয়ে তাৰ ফলত বন্ধুসকল যিখিনি যাব লাগিছিলে সেইখিনি যাব নোৱাৰে গতিকে আপোনালোকক মই ৰিকুৱেষ্ট কৰিছোঁ ৰানিং কৰা ডিষ্টেঞ্চটো 3 ভাগত ভাগ কৰক প্ৰথম ভাগ 50% দিয়ক তাৰপিছত বন্ধুসকল আপোনালোকে 80% 90% দিয়ক তাৰপিছত পুৰা যিমান শক্তি আছে শক্তিটো এৰি দিয়ক আপোনালোকে ডাইৰেক্ট 19 ফুট বিশ্বাস নহয় আপুনি মোৰ টেকনিকটো ফ'ল' কৰি চাব ডাইৰেক্ট 19 ফুট প্ৰথমতে দুটা টেকনিক কৈলোঁ ৰঙৰ পৰা কেনেকৈ বাচিব আৰু ৰানিঙত লং জাম্পটো কেনেকৈ মাৰিব 3 ভাগত ভাগ কৰি কেনেকৈ স্পীড দিব সেইটো ক'লোঁ এতিয়া এইটো ঘূৰিটো দুটা হ'ল দুটা টেকনিক ফ'ল' কৰক আপোনালোকে তাৰপিছত টেকনিকটো আপোনালোকে কি কৰিব লাগিব অতি গুৰুত্বপূৰ্ণ আপোনালোকে দুটা টেকনিকটো ফ'ল' কৰিছেই এই টেকনিকটো যদি ফ'ল' নকৰে তেতিয়াহ'লে আপোনালোকে মানে বহুত লোকচান হ'ব কিয়নো বন্ধুসকল বহুতে কি কৰে সেই দুটা টেকনিক ফ'ল' কৰে আৰু জাম্পটো বন্ধুসকল কি কৰে ডাইৰেক্ট তলেদি মাৰি দিয়ে গতিকে আপোনালোকক মই টেকনিকটো দিছোঁ আপোনালোকে মই যেন পোনপ্ৰথমে আপোনালোকক এটা এক্সাৰচাইজ দিছিলোঁ যে এইটো হৰ জাম্প ঘোঁৰা জাম্প গতিকে এই জাম্পটো কৰাৰ ফাইদাটো মই এতিয়া কৈছোঁ আপোনালোকক পোনপ্ৰথমে আপোনালোকে দাউৰি আহিলে ইয়াতে খোজ দিলে জাম্প মাৰিব এই ছিষ্টেম মই যেন ঘোঁৰা জাম্প দিছিলোঁ এই ছিষ্টেম আৰু আপোনাৰ দৃষ্টিটো ক'ত চাব লাগিব ওপৰত পূৰা ওপৰত পাৰে যদি আপোনালোকে ভৰি দুখন মাৰি দিব পাৰিব যদি নোৱাৰে তেতিয়াহ'লে ওপৰৰ পিনে চাব পূৰা বল দি কেনে শক্তি দি কেনে ওপৰৰ পিনে জাপ মাৰিব তলৰ পিনে নহয় ওপৰৰ পিনে ডাইৰেক্ট এই ছিষ্টেম মই আপোনালোকক দেখুৱাই দিছোঁ এই মোচন আপোনালোকে চাব উৰি যাব উৰি বুজি পাইছে মই দেখুৱাই দিছোঁ আপোনালোকক শ্বৰ্ট জাম্প দেখুৱাই দিছোঁ ওপৰৰ পিনে যাই কিনে ভৰি দুখন আগে দিব বুজি পাইছে ইতিমধ্যে আপোনালোকক স্ক্ৰীণত দেখুৱাই আছে মই কেনেকৈ জাম্প মাৰিছোঁ তাৰ ৰেকৰ্ডিংটো মই আপোনালোকক দেখুৱাই দিছোঁ আপোনালোকে চাই লৈছে নিশ্চয় গতিকে পোনপ্ৰথমে আপোনালোকে দি কেনে ওপৰৰ পিনে চাব আৰু আপোনাৰ বুকটো ওপৰত দিব তাৰপৰা হাত দুখন এমিশ্যন দিব লেণ্ডিং বুজি পাইছে এমোশ্যন দি কেনে এমোশ্যন ওপৰৰ পিনে দিব তেতিয়া বন্ধুসকল আপোনালোকে পৰি নাযায় আৰু আপোনালোকৰ ভৰি দুখন অলপমান একলগ কৰি দিব যেতিয়া লেণ্ডিং কৰিব আপোনালোকে একলগ কৰি দিব বহলকৈ দিলে আপোনালোকৰ পিছফালটো য'ত পৰি যাব তাৰ পৰা হিচাপ কৰা হ'ব বুজি পাইছে বন্ধুসকল আপোনালোকে কি কৰিব ভৰি দুখন একলগ কৰি দিব একলগ কৰি দিলে আপোনালোকে আগৰ পিনে চিটকি যাব বুজি পাইছে পিছৰ পিনে নাই যদি আপোনালোকে ভৰি দুখন বহলকৈ পেলায় তেতিয়াহ'লে পিছৰ পিনে পৰি যাব আৰু য'ত পৰে আপোনালোকে 22 ফুট যদি গৈছে তেতিয়াহ'লে 17 ফুট পিছত আপোনালোকক হিচাপ কৰিব কিয়নো পিছফালটো পৰি গৈছে ঠিক তেনেদৰে আপোনালোকে কি কৰিব জাম্পটো এনেকৈ মাৰি দিলে আৰু লেণ্ডিংটো বন্ধুসকল আপোনালোকে এই মোচন কৰি কিনে এই মোচন কৰিব বুজি পাইছে এই মোচন কৰি কিনে আপোনালোকে সন্মুখৰ পিনে গুচি যাব পিছফালে নহ'ব গতিকে বন্ধুসকল আপোনালোকক 3টা চূড়ান্ত টেকনিক দিলোঁ আগতেও মই বহুত বিভিন্ন ধৰণৰ টেকনিক দিছোঁ গতিকে যিবিলাক ছাবস্ক্ৰাইবাৰ আছে মোৰ গমে পাইছে গতিকে আপুনি যদি আমাৰ চেনেলটোৰ ছাবস্ক্ৰাইবাৰ এজন ফেমিলি মেম্বাৰ হ'ব বিচাৰে চেনেলটো অৱশ্যে ছাবস্ক্ৰাইব কৰি দিব গতিকে ভিডিঅ'টো আপোনালোকৰ কেনেকুৱা লাগিল আপোনালোকে কেনেকুৱা পাইছে অৱশ্যে কমেণ্ট কৰি জনাব বুজি পাইছে গতিকে আজিলৈকে বিদায় মাগিছোঁ আকৌ এটা নতুন ভিডিঅ' লৈ আৰু যদি কিবা মই মিষ্টেকত কিবা বা ধৰক কিবা ভুল ভ্ৰান্তি বা হ'ব পাৰে এক্সাৰচাইজত বা লং জাম্পৰ টেকনিকত কমেণ্ট কৰি অৱশ্যে অৱগত কৰিব বুলি আশা থাকিল গতিকে আকৌ এটা ভিডিঅ'লৈ বিদায় মাগিছোঁ জয় আই অসম জয় হিন্দ